মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকলৈ ফ্ৰগছ এট স্কুল কবিতাটিৰ প্ৰশ্ন উত্তৰ কৰিব ওলাইছো গতিকে তোমালোকে মনোযোগেৰে শুনিবা ইয়াত প্ৰথমটো এক্টিভিটিজ দি আছে যে put a tick on the correct answer ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে এই ৰাইট চিনটো দিব লাগিব প্ৰথমটো দিছে 40 froggies went to school 42 নাছিলে 20 froggies went to school এটো হয় গতিকে এটো তোমালোকে রাইট চিন এটা দিবা 30 froggies went to school এটো নহয় the vest of 20 froggies were all green and clean the vest of 20 froggies were all white and clean the vest of 20 froggies were all red and clean এটো তো নহয় red নাছিলে আৰু green নাছিলে ইয়াত 40টা ভেকুলি নাছিলে বা 30টা ভেকুলি নাছিলে সেই কাৰণে এইবোৰ শুদ্ধ আছিল কিন্তু গেঞ্জি কাপোৰটো বগা আৰু পৰিষ্কাৰ আছিল এটো হয় তাৰপিছত ইয়াত কৈছে fill in the blanks with the appropriate words from the brackets ইয়াত কোনবোৰ শুদ্ধ হয় এই দুটাৰ পৰা বাছি লিখিব লাগে এটাকে লিখি লওঁ প্ৰথমটো the school is down beside a grassy pool asile the froggies wear green coats froggies go to school the poem is written by George Cooper asile কবিতাটো জৰ্জ কুপাৰে লিখিছিল তাৰ পাছৰটো দিছে তোমালোকক draw lines to match the rhyming words ইয়াত তোমালোকে rhyming word বোৰ মিলাব লাগে rule হলে কি হ'ব rule হলে pool হ'ব green হলে clean হ'ব আৰু play হলে day হ'ব তাৰ পাছত আহিলে তোমালোকক ইয়াত rule আৰু poolৰ নিচিনা এটা rhyming word rhymes word লিখিব দিছে rule pool school হ'ব frame a sentence with the new word a word to edit তোমালোকক এটা বাক্য লিখিব দিছে শব্দটো দি স্কুল শব্দটো দি তোমালোকে লিখিব পৰা I always go to school মই সদায় বিদ্যালয়লৈ যাওঁ তাৰপিছত ইয়াত আহিলে 4 নম্বৰটো arrange the letters to make words এইবোৰ উল্টা পুল্টা কে দিয়া আছে তোমালোকে ভালকে এই শব্দবোৰ লিখিব লাগে গতিকে লিখি লওঁ Do we study 20 clean little froggies school the 5 number to dice 5 number to dice write two other words which mean the same as little little or dore বুজোৱা মানে একে অৰ্থ বুজোৱা দুটা শব্দ লিখিব দিছে little মানে সৰু ঠিক তেনে দৰে আমি লিখিব পাৰো ইয়াত tiny মানে সৰু আৰু small লিখিব পাৰি small মানে সৰুৱে হ'ব গতিকে now frame sentences with
each of the words. এতিয়া তোমালোকে এটা এটা বাক্য লিখিব লাগে। এতিয়া লিটলটো লিখিব পাৰা যে I have a little bag. I have a little bag. The N is tiny. This is a small ball. ইয়াৰ পাছত তোমালোকক লিখিব দিছে 6 নম্বৰটো rewrite the words given in the table using IES. One is done for you. এই শব্দবোৰ তোমালোকে মানে একবচন আছে আৰু বহুবচনলৈকে নিব লাগিব মানে এটাতকৈ বেছি লাগে more than one. তো story যদি হয় baby to babies হ'ব story to stories হ'ব ঠিক তেনেদৰে fairy to হ'ব fairies berry to হ'ব berries cherry to হৈ যাব তোমাৰ cherries তাৰপিছত 9 নম্বৰটো তোমালোকক কৰিব দিছে 9 নম্বৰটো দিয়া আছে এই ঘড়ীবোৰ চাই তোমালোকে তলত দিয়া এইবোৰ মিলাই দিব লাগে গতিকে হাফ past 11 এটো দিয়া আছে তাৰপিছত quarter to 6 এটো ইয়াত লিখি দিবা quarter to 6 আৰু quarter past 3 এটো ইয়াত লিখি দিবা হিচাই তোমালোকে quarter to 6 এটো হ'ব quarter past 3 লিখি দিবা তাৰপিছত ইয়াত তোমালোকক 10 নম্বৰটো দিছে ৰাইট short answers প্ৰথমটো দিছে যে এ নম্বৰটো where are Aman, Ria and their mother going ইয়াৰ উত্তৰটো হ'ব they are going to Dibrugarh মানে হিহঁতে ডিব্ৰুগড়লৈ গৈছে বি নম্বৰটো সুধিছে why are they going to Dibrugarh বি নম্বৰটোৰ উত্তৰ হ'ব they are going to attend a wedding মানে বিয়া খাব গৈছে what time do they arrive at a station ষ্টেচনত কেই বজাত উপস্থিত হৈছে বুলি কৈছে ওকে then see they arrive at the station at 11:30 মানে 11:30 বজাত ইহঁতে ষ্টেচনলৈকে পাইছিল তাৰ পাছৰ প্ৰশ্নটো দিছে at what time does the bus arrive কেইটা বজাত বাছটো আহি পাইছিল গতিকে the bus arrives at a 7:45 when does the bus start to move বাছটো কেতিয়া যোৱা আৰম্ভ কৰিছিল then the bus start to move exactly at 9 বজাত বাছটো চলিব আৰম্ভ হৈছে এতিয়া 12 নম্বৰটো তোমালোকক কিছুমান word দিয়া আছে শব্দ দিয়া আছে শব্দবোৰ এই তোমাৰ লেটাৰৰ বহাই দিব লাগে গতিকে ডিয়েৰ বৰ্ণালী হ'ব how are you তাৰপিছত do convey with love বৰ্ণালীলৈ ৰিয়াই চিঠি লিখিছে
এতিয়া এই বস্তুটো কি হয় গতিকে ইয়াত আমি লিখিব লাগে এটো হৈছে এটা এনভেলপ গতিকে এনভেলপ বুলি লিখি দিব লাগিব 15 নম্বৰটো দিছে make new words write the new words so এইবোৰ নতুন শব্দ গঠন কৰিব দিছে পোষ্ট অফিস লক লগাই এই শব্দবোৰ লিখিব দিছে পোষ্ট অফিস এটো হ'ব পোষ্ট কাৰ্ড এটো হ'ব পোষ্টম্যান তো 16 নম্বৰটো লিখিব দিছে এই যোনবোৰ আমি কনজাংশন কনজাংশনস বুলি কওঁ ঠিক তেনেদৰে আমি 17 নম্বৰটো কৰিব দিছে 17 join the sentences using the words from the box one is done for you and but yet either or এই শব্দবোৰ ব্যৱহাৰ কৰি তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰিব লাগে মানে ফিল আপ কৰিব লাগে প্ৰথমতে এটা দিয়া আছে তোমালোকক এটো কমন এই এন্ডৰটো দিয়া আছে এতিয়া বি নম্বৰটো দিছে ৰিয়া কান সিং ৰিয়া লাভ সিংগিং এটো হ'ব ৰিয়া কান সিং but she loves singing ৰিয়া work hard এটো হ'ব ৰিয়া work hard yet she did not get a Mon may go to either Dibrugarh or Jorhat গতিকে এটো আছিল Omon may go to either Dibrugarh or Jorhat 18 নম্বৰটো দিছে answer the following to complete the diary entry of Ria one is done for you the diary কেনেদৰে ৰিয়া লিখিছিল তাৰ বিষয়ে লিখিব লাগে why did she go there I went there to attend a wedding বিয়া খাব গৈছিল I was waiting for the bus with my brother and mother I took the window seat let's read this passage এই পেছেজটো পঢ়িব লাগে আৰু ইয়াত আন্ডাৰলাইন কৰিব লাগে describing words যোনবোৰ describing মানে বহলাই কৈছে হে বিষয়ে এটো আমি হিসাব কৰি ইয়াত লিখিব লাগিব কেটা আন্ডাৰলাইন কৰিব লাগে ইয়াত হ'ব এটো লাৰ্জ তো এটা describing word wedding to হ'ব এটা describing word light green এটা describing word হ'ব nice এটা describing word হ'ব red to এটা describing word হ'ব happy to হ'ব many old very beautiful to আমি কেটা পালো এটা দুটা
3টা 4টা 5টা 6টা 7টা 8টা 9টা টোটেল আমি ডিসক্ৰাইবিং ৱৰ্ড আৰু 20 নম্বৰটো কৈছে যে এইবোৰ বহি ইয়াত কিছুমান ছবি আঁকিব লাগিব তোমালোকে গতিকে প্ৰথমতে টেক এ পেন্সিল ডাল ল'ব দিছে start from the box where Ronima sitting draw a flower to her left ইয়াত ফুল এটা আঁকিবা তোমালোকে ইয়াত ফুল এটা আঁকিব দিছে ইয়াত ফুল এটা আঁকিবা ধুনীয়াকৈ তাৰপিছত কৈছে and a tree to her right তাৰপিছত সোঁ চাইডে এটা গছ আঁকিব দিছে গতিকে গছ আঁকিবা তোমালোকে তাৰপিছত go back to Ronima le puনৰ ঘূৰি আহিব দিছে draw a pen in the box above her Ronimar ওপৰত কলম এটা আঁকিব দিছে and a fruit in the box below her আৰু তাইৰ তলত এটা ফল আঁকিব দিছে গতিকে ওপৰত কলম এটা আঁকি দিবা তোমালোকে ইয়াত কলম এটা আঁকি দিবা আৰু ইয়াত ফল যিকোনো ফল এটা আঁকি দিবা তলত ফল এটা আঁকি দিবা তাৰপিছত go to the box with a tree draw a pencil in the box below it এই গছৰ তলত এটা পেন্সিল আঁকিব দিছে তোমালোকক পেন্সিল এটা আঁকিবা কিতাপ এখন আঁকিবা ইয়াত কিতাপ এখন আঁকিবা তাৰপিছত দিছে go to the box with the flower draw a sharpener in the box above it গতিকে ইয়াত আঁকিব দিছে ফুলৰ ওপৰত এই পেন্সিল জোঙা কৰা যন্ত্ৰটো আঁকিবা তোমালোকে পেন্সিল জোঙা কৰা এই যন্ত্ৰটো আঁকিবা তাৰপিছত শেষত দিছে now go to the box with the fruit and draw a bottle in the box beside it এই ফলৰ কিনাৰত তোমালোকে এটা বটল আঁকিব লাগিব গতিকে তোমালোকে ছবিবোৰ ইয়াত আঁকি দিবা মই আঁকি নিদিওঁ আৰু ছবিবোৰ তোমালোকে নিজে আঁকি ল'বা ধুনীয়াকৈ ইয়াত গতিকে আজিৰ ভিডিঅ'টি ইমানেই এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ